নমস্কাৰ জনালোঁ সকলোকে মোৰ ইউটিউব চেনেললৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি ভাবিলোঁ অকণমান এজেগালৈ ওলাই যাওঁ আৰু ক'ত যাম আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব। কিমান আৰু ৰুমত সোমাই থাকিম, যিহেতু বহুত দিনৰ পৰা মই যাম বুলিয়ে ভাবি আছিলোঁ। মই নিজে সময় উলিয়াব পৰা নাই, তো আজি অকণমান সময় পাইছোঁ, গৈ আহোঁ আৰু। ভিডিঅ'টো একদম শেষলৈকে চাব দেই। ক'ত যাম, কাৰ ঘৰত, সকলোবোৰ আপোনালোকক দেখুৱাম। আৰু আমাৰ খুৰীহঁতৰ ঘৰ যিহেতু বেছি দূৰ নহয়, প্ৰায় 5-6 ঘৰমান পাৰ হ'লে পায়। আৰু বহুত দিনৰ পৰা মই আহিম বুলি ভাবিয়ে আছিলোঁ। কিমান আৰু ৰুমৰ ভিতৰত সোমাই থাকিম, মনটো বহুত বেছি কোনোবা সময়ত মানে ভাল নালাগে। গতিকে অকণমান ঘূৰা ফুৰা কৰিলে মনকেইটাও ভাল লাগিব। ঘৰত থাকিলে বহুত ধৰণৰ চিন্তা মানে আৱৰি ধৰে, গতিকে অলপমান ওলাই যাওঁ। আৰু ৰাস্তাৰ কাষত থকা দোকান এটাত সোমালোঁ মই, যিহেতু খুৰীহঁতৰ ঘৰত মাইনা এজনী আছে, তাৰ কাৰণে পপকৰ্ণ ল'ম বুলিয়ে সোমালোঁ। আৰু দোকানখনত আমাৰ মাইনাজনীও ইমান উৎপাত কৰি আছে নহয়, চাওকচোন কেনেকুৱা কৰি আছে। মানে খাবলৈ কিন্তু একোৱেই নোৱাৰে সি, কিন্তু তাৰহে উৎপাত। আৰু খোৱা বস্তু দেখিলে সি খুব খাবলৈ বিচাৰে। গতিকে মই সোনকালে পপকৰ্ণ পেকেট লৈ মানে ওলাই যাম বুলিয়ে দোকানীক কিন্তু খুজি আছোঁ, যিহেতু কাষ্টমাৰো বহুত আহিছে। মই অলপ সময় মানে ৰ'বলৈ পালোঁ। তো মোৰ মাইনাজনীৰ লগত মানে কেমেৰা ধৰিবলৈ বহুত বেছি অসুবিধা হয়, গতিকে ছোৱালীয়ে মানে আজি কেমেৰা ধৰিছে। আৰু ইয়াৰ পপকৰ্ণ মানে 2 পেকেট লৈ লৈছোঁ। আৰু তাত যিহেতু সৰু কণমানিজনী এটা আছে, মাইনা পোৱালি, তাৰ কাৰণে লৈ লৈছোঁ ইয়াৰ পপকৰ্ণ। বৰ্তমান খুৰীহঁতৰ ঘৰত আহি পালোঁ। আৰু এইয়া বগাকৈ বিল্ডিংটো দেখিছে নহয়, সেইটোৱে হয় খুৰীহঁতৰ ঘৰ। ইমান দিনে মানে ইয়াত আছোঁ, তথাপিও খুৰীহঁতৰ ঘৰ ভালদৰে মই চিনিয়ে নাপাওঁ। তথাপিও আহিছোঁ দেই, এইটোৱে হয় বুলি মই মানে অনুমান ধৰিছোঁ। আৰু কাষত থাকিলেও কি হ'ব, মানে অহা নাই, আজি প্ৰথমবাৰ আহিছোঁ। তেনেহ'লে বলকচোন গৈ চাওঁ, আজি প্ৰথমবাৰ আহিছোঁ যেতিয়া। আৰু ইয়াত চাওক, যিহেতু সকলোৱে ইয়াত ভাড়া থাকে, এতিয়া কোনটো ৰুমত খুৰীয়ে আছে মই কিন্তু চিনি পোৱা নাই দেই। বৰ্তমান সোমাই গ'লোঁ আৰু এতিয়া কোনটো ৰুমত আছে খুৰীহঁতে। অঁ খুৰী, ইমান সৰহ ৰুম, কোনটো ৰুমত বা সোমাই আছোঁ চিনিয়ে পোৱা নাই দেখোন মই। কোনপানে আছ? আৰু এইফালে আমাৰ খুৰীয়ে কাঁহী মাজি আছে। এয়া চাওক কি ধুনীয়াকৈ, মানে মই অঁ সিও আহিছে মোৰ লগত। বৰ্তমান আহি পালোঁ খুৰীহঁতৰ তাত। অলপমান পানী খাই লওঁ, যিহেতু পানী পিয়াহ লাগিলে, ইমান দূৰৰ পৰা আহিছোঁ। ফ্ৰিজৰ পানী ঠাণ্ডা ঠাণ্ডা, এইটো পানীটো দে মা, খাব নালাগে দেই, নৰ্মেল পানী খাবি। এতিয়াহে আৰু এয়া চাওক, খুৰীয়ে চাহ খাবলৈ কিমান ধুনীয়াকৈ এয়া পাপৰ ভাজি আছে। এইফালে কেইটামান ভাজি হৈ গ'ল। মই চাহ বনাব নালাগে বুলিয়ে কৈছোঁ, কাৰণ সৰু মাইনাজনীৰ লগত বহুত অসুবিধা হয়। তথাপিও মানে মই ইমান দিনৰ মূৰত অহাৰ কাৰণে খুৰীয়ে চাহ অকণমান বনাই দিম বুলি কৈছে। আৰু মই চাহটো বহুত কমেই খাওঁ, তথাপিও আজি আহিলোঁ যেতিয়া খুৰীহঁতৰ ঘৰত একাপমান খাই যাম। আৰু এইফালে ছোৱালী আৰু এইফালে আমাৰ কণমানি মাইৰা বেবী পুৰা গৰমত অৱস্থা নাই। মানে খুৰীহঁতৰ ইয়াত ওপৰত AC বৰ্ড আছে, বহুত গৰম হয়। AC বৰ্ড থাকিলে মই নিজেও গম পাওঁ, কাৰণ আমাৰ ৰুমতো আছে এনেকুৱা AC বৰ্ড। বহুত গৰম হয়, কিমান গৰম লাগিছে অ'। চাওকচোন কেনেকুৱা চাহ বনাই আছে। গৰমত চাহ অৱস্থা নাই, একেবাৰে ঘামি তিতি মানে একে বৰবাদ হৈ গৈছোঁ। চাওকচোন একে গৰমত, চাওকচোন অৱস্থা কেনেকুৱা হৈ গৈছে, মানে ইমান গৰম। খুৰীৰ লগত অকণমান চাহ বনাই দিয়া অলপমান সহায় কৰিছোঁ, কাৰণ নিজে খাম এইটো কাৰণে অলপ সহায় কৰিছোঁ। আৰু ৰুমটো কিন্তু বহুত সৰু। সেয়া আৰু এয়া চাওক, খুৰীয়ে কি ধুনীয়াকৈ চাহ বনাই পুৰা ৰেডি আনি দিছে খাবলৈ। যিহেতু আমি গাঁৱলীয়া মানুহবোৰতো বাতিত খাই বেছি ভাল পায়, নহয় জানো? আমাৰ যেনেকুৱা এতিয়া চাহটো মানে গৰম হৈ থাকিলে পুৰা পানী ঢালি ল'ম আৰু পুৰা এবাটি বনাই ধুনীয়াকৈ চাহ খাই দিম। আৰু এইফালে আমাৰ মাইনাজনীয়ে ধুনীয়াকৈ জঁপিয়াই আছে, চাওকচোন ইমান ভাল পাইছে নহয়। কিমান ফূৰ্তি পাইছে আমাৰ মাইনাজনীয়ে। মা ফূৰ্তি লাগিছে আইতা সিহঁতৰ ঘৰত, ভাল লাগিছে। বৰ্তমান এতিয়া খুৰীহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ, আৰু এতিয়া সন্ধিয়া হ'বলৈ হৈছে। ল'ৰাক টিউশ্যনলৈ থৈ আহিছোঁ, গতিকে এতিয়া যোৱাৰ সময়ত ল'ৰাকো লৈ যাম। এইফালে আমাৰ মাইনাই যি ভাল পালে নহয়। আৰু এয়া চাওঁ, ৰাস্তাৰ কাষত বাবাৰ মন্দিৰ, সেৱা এটা ল'লোঁ। বৰ্তমান ল'ৰাৰ টিউশ্যন ছুটি হৈ গ'ল, আৰু এতিয়া ধুনীয়াকৈ পপকৰ্ণ খাই ল'ৰাই গৈ আছে।
তো বহুত সন্ধিয়াই হৈ গ'ল আজি টিউশ্যন ছুটি হোৱা কাৰণ বহুত গৰম মানে লওঁতে অকণমান দেৰিকৈ লয় তো বৰ্তমান ল'ৰাক লৈ আহি পালোঁ ঘৰত যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বৰ্তমান ৰুমত আহি পালোঁ আৰু এনেকুৱা গৰম লাগিছে নহয় আহোঁতে কিন্তু একদম সন্ধিয়াই হৈ গ'ল চব সন্ধিয়া হৈ গ'ল লাইট জ্বলাই থৈ দিছোঁ ৰুমত আৰু এইফালে আমাৰ মাইনাজনীও একদম গৰমত পূৰা মানে বিচনাতে টাইপো শুৱাই থৈ দিছোঁ থাকিব পৰা নাই মানে গৰমত